Hi friends, Rana-Manashis blogole আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছো আমাৰ মাজৰ বহুতেই ভুগি থকা এটা অস্বস্তিকৰ সমস্যা আৰু সেই সমস্যাটো হৈছে মুখৰ পৰা ওলোৱা দুৰ্গন্ধ। এই সমস্যাত ভুগি থকা লোকজনে নিজেইটো অশান্তিত থাকে লগতে তেওঁৰ হৈতে কথা পতাজনেও কেতিয়াবা নাকত হপা দিব লগা অৱস্থা হয়। তাৰ ফলত ভুক্তভোগীয়ে এক প্ৰকাৰৰ মানসিক চাপত থাকিব লগা হয় আৰু ইয়াৰ সমাধান বিচাৰি হাবাতুৰি খাই ফুৰে। বিভিন্ন কাৰণত মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে। সাধাৰণতে দাঁতৰ আলুৰ ৰোগ, জিঞ্জিভাইটিছ, পায়েৰিয়া আদিত ভুগি থকা লোকৰ মুখৰ দুৰ্গন্ধ ওলোৱা দেখা যায়। যদি কোনো ধৰণৰ বিশেষ ৰোগ নাই, এনেয়ে যিসকলৰ মুখৰ পৰা সদায়ে দুৰ্গন্ধ ওলাই থাকে সেইসকলৰ বাবে মই কেইটামান ঘৰুৱা উপায় লৈ আহিছোঁ। আৰু সেই উপায়কেইটা যদি আপোনালোকে মানি চলিব পাৰে তেন্তে এই সমস্যাৰ পৰা বহুখিনি সুফল পাব পাৰিব। আৰু সেই উপায়কেইটা হ'ল, 1 নম্বৰটো হ'ল মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। দিনে দুবাৰকৈ ব্ৰাছ কৰিব। বিশেষকৈ ৰাতিৰ আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ কৰাটো খুবেই প্ৰয়োজনীয়। কাৰণ ৰাতি আহাৰ খোৱাৰ পিছত দাঁত ব্ৰাছ নকৰিলে মুখৰ ভিতৰত ৰৈ যোৱা খাদ্য দাঁতত লাগি থাকে আৰু সেই খাদ্যখিনিত মুখৰ ভিতৰত থকা বেক্টেৰিয়াই বেয়া খাদ্যলৈ পৰিণত কৰে, যাৰ ফলত মুখৰ দুৰ্গন্ধ ওলায়। সেইবাবে ৰাতি দাঁত ব্ৰাছ কৰাটো খুবেই প্ৰয়োজনীয়। 2 নম্বৰটো হ'ল তুলসী পাত কেইটামান দাঁতেৰে ভালকৈ চুবাই তাৰ পিছত ঠাণ্ডা পানীৰে কুলি কুলি কৰি মুখখন ধুই দিব। এই তুলসীৰ পাতত বেক্টেৰিয়া নাশক গুণ আছে, সেইবাবে তুলসীৰ পাতে মুখৰ দুৰ্গন্ধ কম কৰাত সহায় কৰে। মুখৰ দুৰ্গন্ধ থকা লোকে যদি নিয়মীয়াকৈ তুলসী পাত চুবাই খাব পাৰে তেতিয়াও মুখৰ গোন্ধ নাইকিয়া হয়। ইয়াৰ উপৰিও তুলসী পাত কেইটামান পানীত সিজাই সেই পানীখিনিৰে কুলি কুলি কৰিলেও মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। 3 নম্বৰটো হ'ল ধনিয়া পাত। ধনিয়া পাত চুবাই খালেও মুখৰ দুৰ্গন্ধ নোহোৱা হয়। 4 নম্বৰটো হ'ল মাটি কঁঠালো খাব পাৰে। মাটি কঁঠাল খালে জিভাখন পৰিষ্কাৰ হয় আৰু জিভাখন পৰিষ্কাৰ হ'লে স্বাভাৱিকতে মুখৰ দুৰ্গন্ধ নাইকিয়া হয়। 5 নম্বৰটো হ'ল চব গুটি চুবাই খালেও এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰিব। 6 নম্বৰটো হ'ল লং, ইলাইচি, ডালচেনিও মুখৰ দুৰ্গন্ধ ওলোৱাত বাধা দিয়ে, কাৰণ লং বেক্টেৰিয়া নাশক। সেইবাবে লং এটা মুখত লৈ থাকিলেও এই সমস্যাৰ পৰা সকাহ পাব পাৰিব। ঠিক তেনেদৰে ইলাইচি এটা নাইবা ডালচেনি এটুকুৰাও মুখত লৈ থাকিব পাৰে, নাইবা ডালচেনিৰ পাউডাৰ কুহুমীয়া পানীত মিহলাই সেই পানীৰে কুলি কুলি কৰিলেও যথেষ্টখিনি সুফল পাব। আৰু লং 3টামান পানীত সিজাই সেই পানীখিনি কুহুমীয়া হৈ থকা অৱস্থাত সেই পানী মাউথ ৱাছ হিচাপে ব্যৱহাৰ কৰিব পাৰে। 7 নম্বৰটো হ'ল নেমু টেঙাৰ বাকলি নাইবা কমলা টেঙাৰ বাকলি চুবাই খালেও এই সমস্যাৰ পৰা বহুখিনি সকাহ পাব পাৰিব। 8 নম্বৰটো হ'ল পদিনা পাত কেইটামান পানীত উতলাই বনোৱা পদিনা চাহ খালেও এই সমস্যাৰ পৰা সকাহ পাব। আৰু যিসকল লোকে এই সমস্যাত ভুগি আছে সেই লোকসকলে এই উপায়কেইটা ট্ৰাই কৰি চাব পাৰে, নিশ্চয় সুফল পাব। কিন্তু ইয়াৰ বাবে আমি নিজেও সচেতন হ'ব লাগিব। আমি নিজৰ ছাল চুলিৰ যত্ন যিদৰে লওঁ ঠিক সেইদৰে মুখৰ ভিতৰখনো পৰিষ্কাৰ কৰি ৰাখিবলৈ চেষ্টা কৰা উচিত। এনেবোৰ স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তুলিবলৈ সকলোৱে চেষ্টা কৰা উচিত। ইয়াৰ উপৰি পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীবোৰক এইবোৰ কথা ভালদৰে বুজাই দিব লাগে। এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি মোক অলপ উৎসাহ যোগাওক। এনেকুৱা নতুন ভিডিঅ' এটাৰ সৈতে আপোনালোকক মই পুনৰ লগ পাম। আজিলৈ আহিছোঁ। নমস্কাৰ।